যোৱা সেই কলংকিত ৰাস্তাৰ পৰা উভতাই আনিবৰ কাৰণে কিমানে আমি মোৰ দেউতাক ভৰিত ধৰি পাইছোঁ। মই বাকী কথাখিনি নকওঁ, যিহেতু ইতিমধ্যে আমাৰ ছাৰে কৈ গ'ল, সেইটো কাৰণে মই ক'ব বিচৰা নাই। আমাৰ বহুজন আছে, তেওঁলোকে ক'ব। মই সমাজখনৰ কথাহে ক'বলৈ গৈ আছোঁ। কাৰণ মই সেইটো কাৰণেই ক'লো, কোনখন ঘৰৰ পৰা আহিছোঁ, মই সেইটো কাৰণে কৈ লৈছোঁ এই কথা। মোৰ দেউতাই আটাইতকৈ বেছি মদ খাইছিল। মই ক'ব কাৰণে কুণ্ঠাবোধ নকৰোঁ, লাজ নকৰোঁ। আৰু এই কথাখিনি ক'বলৈ যাওঁতে মোক কেতিয়াবা মোৰ সতীৰ্থসকলে কয়, আটাইতকৈ সৰু সৰু কথা কওঁ, নিম্ন মানদণ্ডৰ কথা কওঁ। কাৰণ মই জানো মোৰ আই দৰে কিছুমান অঞ্চলটো যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ আৰু সাহস যোগাবৰ বাবে আমি এই কাৰ্যসূচীটো লোৱা হয়। কাৰণ বৃহত্তৰ কাচিজান অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী বিশেষ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত যিহেতু পৰা পঢ়ি শুনি ওলাই আহিছে, সেইকাৰণে আমি এই বৃহত্তৰ কাচিজান অঞ্চলটোৰ শিক্ষাৰ পৰা আদি কৰি শিক্ষাৰ খেলৰ পৰা আদি কৰি বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি শৈক্ষিক আৰু এডুকেশ্যন ফাউণ্ডেশ্যনৰ উদ্যোগত আমি আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক উৎসাহ আৰু সাহস যোগোৱাৰ উদ্দেশ্যে আজি অভিনন্দন আৰু অভিৰোচন কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে কাচিজান উচ্চ ইংৰাজী বিদ্যালয়খন আজি প্ৰতিষ্ঠা হোৱা 30 বছৰতকৈ অধিক হ'ল। আজিলৈকে কোনো ধৰণৰ প্ৰাধিকৰণ নাপালে। আৰু এই স্কুলখনৰ উন্নতিৰ স্বাৰ্থত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰিছোঁ, স্কুলখন আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।